বন্ধুসকল বলকচোন আজি মোৰ লগত গুৱাহাটীত পূজা চাব যাওঁ। এতিয়া সময় হৈছে 7:30। এয়া চাওক বেলতলাৰ দৃশ্য, মানুহৰ ভিৰ লাগি গ'ল। যথেষ্ট মানুহ হৈছে, মানুহৰ ভিৰৰ পৰা আপুনি ফালিব নোৱাৰে, ইমানেই মানুহ হৈছে। পঁচপন্নতম দুৰ্গা মহোৎসৱ পাতিছে বেলতলা লক্ষ্ণৌ মন্দিৰত। এয়া চাওক মানুহৰ সমাগম কিমান হৈছে। যদি আপুনি গুৱাহাটীত পূজা চাব আহে তেনেহ'লে এই মন্দিৰটোলৈ নহাকৈ নাথাকিব। ইয়াত যথেষ্ট মানুহৰ ভিৰ দেখিবলৈ পাব। চাওক কিমান মানুহ হৈছে। ইয়াত যদি আপুনি পূজা চাব আহিছে ন, বেলেগ এটা মজা পাব। যদি আপুনি গুৱাহাটীত পূজা চাব আহে তেনেহ'লে বেলতলাৰ পূজাখন চাবলৈ নাপাহৰিব আৰু লগতে পাণ্ডুখন চাব পাৰিব। বেলেগ ইণ্টাৰেষ্টিং হয়। আৰু মই বেলতলাৰ পৰা উভতি আহিলোঁ, এতিয়া গণেশ মন্দিৰ পালোঁ। এইটো চাওক গণেশ মন্দিৰ হয়। আৰু এতিয়া সময় হৈছে 10:30। প্ৰায় মানুহবোৰ কমিছেগৈ, চব ঘূৰা ঘূৰি হৈছেগৈ আৰু মানুহবোৰ। গণেশ মন্দিৰৰ ফ্ৰণ্টত এইটো মণ্ডপ আছিল আৰু মানুহৰ ভিৰ কমি গ'ল, টাইম হৈ গ'ল। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।